এইটো ভুল অসমীয়াখিনিয়ে কৰি আছোঁ। ৰ'ব মই কৈ আছোঁ। আপোনালোক সকলোলৈ মোৰ এটা ব্যক্তিগত অনুৰোধ, যদি পাৰে অলপ সময় উলিয়াই আমাৰ উঠি অহা ছাত্ৰ ছাত্ৰীসকলক বিদ্যালয় মহাবিদ্যালয়ত কওক যে ব্যৱসায় কৰিও স্বাৱলম্বী হ'ব পাৰি। কাৰণ মই সৰুৰ পৰা দেখি অহা সময়বোৰত স্কুল হওক বা শিক্ষিত ব্যক্তিয়েই হওক, সকলোৱে এটাই পৰামৰ্শ দিছিল, ভালকৈ পঢ়, নহ'লে চাকৰি নাপাবি। সৰুৰে পৰাই আমাৰ মগজুত এটা মাইণ্ডছেট সোমোৱাই দিয়া হয় যে চাকৰি কৰিব নোৱাৰিলে জীৱনটোৱেই কাম নাই। তাৰে পৰিণতি আজি 100টা চাকৰিৰ বাবে 10,000 প্ৰাৰ্থীৰ ভিৰ আৰু এই হতাশা, ডিপ্ৰেশ্যন। আমাৰ বেছিভাগ মানুহে কৰ্মচাৰী হ'বলৈ বাধ্য হয়, কাৰণ শেষত আমাৰ হাতত আন একো উপায় নাথাকে। মই মাত্ৰ এটাই বাৰ্তা দিব বিচাৰিছোঁ, চাকৰিৰ বাহিৰেও যে ব্যৱসায় কৰি চলিব পাৰি, সেই বিশ্বাস প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ মনত গঢ়ি তোলক। আমাৰ প্ৰজন্মখিনি এনেকৈ গৈ আছে লোকৰ তলত কাম কৰি। সেইবাবে উঠি অহা প্ৰজন্মই ভৱিষ্যতে যদি তেওঁলোকে চাকৰিও নাপায়, তথাপিও সৰুকৈ হ'লেও ব্যৱসায় কৰি নিজৰ ভৰিত থিয় দিব পাৰে। কাৰণ বহিৰাগতই যিভাগে ব্যৱসায় কৰি অসমখন দখল কৰিছে, ভৱিষ্যতে অসমীয়াই আনৰ ওপৰত নিৰ্ভৰ কৰি চলিব লগা নহয়। সৰু ডাঙৰ ব্যৱসায় বুলি কোনো কথা নাই। লাজ সন্মান পকেটত ভৰাই যি যেনেকৈ পাৰে ব্যৱসায় এটা আৰম্ভ কৰক। মোৰ কথাত কিবা যদি ভুল হয় আপোনালোকৰ মতামত জনাব আৰু এই ভিডিঅ'টো আপোনাৰ চিনাকি শিক্ষক, বন্ধু বান্ধৱী আৰু পৰিয়ালৰ মাজত শ্বেয়াৰ কৰিব।